নমস্কাৰ সকলোকে মই অনুপম আজি আপোনালোকৰ মাজলৈ অন্য এটা মিনি ব্লগ লৈ আহিছোঁ মিনি ব্লগটো ষ্টাৰ্ট কৰাৰ আগতে দেখিছে নে ইয়া ৰুমৰ ইপিনৰ পৰা দেখা পায় পাহাৰখনৰ সৌন্দৰ্য আৰু ইপিনে সব পাহাৰ 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 আৰু মাত্ৰ পাহাৰ তো ব্লগ ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ এয়া মই আহি আছোঁ এতিয়া দোকানত মই অকলে নাই যোৱা এজন দাদা আছে লগত তেওঁক আধা বাটৰ পৰা উঠাই ল'লোঁ আৰু এতিয়া আমি গৈ আছোঁ দোকানলৈ স্কুটিত এয়া দেখিছেনে পাহাৰ পৰ্বত যি নেকি অসমৰ আটাইতকৈ সৰ্বোচ্চ ওখ পৰ্বতমালা বুলি কোৱা হয় এইখন হৈছে আমাৰ বৰাইল পাহাৰেই এইখন দেখিছেনে দেখা পায় তো চাওক বলক আমি এতিয়া গৈ আছোঁ দোকানলৈ আমি এতিয়া আহি পালোঁ দোকানত আহি স্কুটিখন ৰখালোঁ ইয়াকো স্কুটিত বোলে উঠে তো আমি এতিয়া দোকানৰ ভিতৰলৈ বাৰু সোমাই যাম আমি তিনিজন আৰু এজন দোকানৰ ভিতৰতে আছে তো আমি এতিয়া দোকানৰ ভিতৰলৈ সোমাই গ'লোঁ সোমাই গৈ এজন দাদাই মানে লগে লগে ফ্ৰিজটো অন কৰিছে যিহেতু 11টা বাজিব হ'লহি আৰু আমি এতিয়া হিচাপ কৰিম ষ্টক মিলাম যিহেতু আমি ডেইলি আহি পেলাই ষ্টক মিলাওঁ তো এয়া দেখিছেনে কাষ্টমাৰ আহি পেলাই ৰখি আছে এজন দুজন গতিকে আমি এতিয়া হিচাপ কৰিম 11টা বাজিলে আমি দোকান অন কৰিম তো এইপিনে এজন দাদাই হিচাপ কৰি আছে কোৱাৰ্টাৰ আৰু লগে লগে ময়ো আহিলোঁ মই আহি পেলাই গণিলোঁ বিয়াৰ যিহেতু মই বিয়াৰ গণোঁ আপোনালোকে দেখিছে এয়া আৰু এইপিনে এই হিচাপ কৰি আছে হাফ আৰু এইপিনে এজনে গণি আছে পইচা এজনে গণি আছে কোৱাৰ্টাৰ আৰু এইপিনে সি খাই আছে পাণ তামোল যিহেতু এতিয়া 11টা বাজিব হ'লি কাষ্টমাৰো আহিছে এয়া চুবাইও আছে কাষ্টমাৰো দেখি আছে তো এতিয়া কাষ্টমাৰ আহিছে আৰু টাইম হ'ল যিহেতু আৰু এইপিনে এজন দাদাই লগাই আছে আইবি ব্লেক হাফ যিহেতু আইবি ব্লেক হাফ নাছিলে গোদামৰ পৰা অনা হৈছিলে কালি আজি লগাইছে মানে তো এইপিনে তেওঁ লগাই আছে আৰু আনফালে মই লগাই দিছোঁ মাল বাডৱাইজাৰ বিয়াৰ তো ইয়াত লগাই দিম আৰু তো ইয়াত এতিয়া লগাই দিছোঁ তো এতিয়া লগাই হৈ গ'ল তো ওপৰত থকাখিনি তাৰ ওপৰতে দি দিছোঁ অলমং আৰু আনফালে ই লগাই আছে RS ফুল দেখিছেনে যিহেতু RS ফুল নাই লগাব লাগিব তো এতিয়া তাৰ লগাই হৈ গ'ল বাৰু তো এয়া আমাৰ সকলোৰে লগাই হোৱাৰ পিছত হিচাপ কৰি লগাই হোৱাৰ পিছত এয়া দেখিছেনে সকলোৱে মোবাইল চাই আছে এনেকৈ ধুনীয়াকৈ ভৰিৰ ওপৰত ভৰি ৰখাই পেলাই দুইজনে মোবাইল চাই আছে তো এতিয়া আৰু লাহে লাহেকৈ কাষ্টমাৰ আহিছে এয়া দেখিছেনে এজন দুজনকৈ তো কাষ্টমাৰ অলপ আহিছে বাৰু তো আমি সকলোৱে কাষ্টমাৰক মাল দি আছোঁ আৰু কাক কি লাগে তো এয়া সকলোৱে দি আছোঁ মাল দেখিছেনে আৰু এয়া দেখিছেনে আৰু এতিয়া হৈ গ'ল সময় 4টামান বাজিছে যিহেতু আবেলি হ'বলৈ হ'লহি তো আবেলি সময়ত মানে কাষ্টমাৰ একদম নহয় এজন দুজন হয় কাটচিত তো এতিয়া আমি আহি গ'লোঁ বাহিৰলৈ সকলোৱে বাহিৰত আহি পেলাই বহি আছোঁ আৰু সন্ধিয়াও হ'ল এতিয়া লাহেকৈ সন্ধিয়া হ'ল যিহেতু সন্ধিয়া সময়ত এতিয়া আমি যাম ভিতৰলৈ সন্ধিয়া সময়ত কাষ্টমাৰ হ'ব বেছিকৈ তো আমি এতিয়া সোমাই আহিলোঁ ভিতৰলৈ এয়া কাষ্টমাৰ আহিছে দেখিছেনে এজনে মানে হাফ খুজিছে আৰু তেওঁক লাগে বোলে তো ৰাজাদাই দি আছে তেওঁ এয়া ৰাজাদাই দি আছে মাল তো তেওঁ দিলে মানে 50 টকাহে মালটোৰ দাম হৈছে 200 টকা কিন্তু দিলে 50 টকা মোক কৈছে 50 টকাহে দিলে যে আৰু বাকীটো নিদিলে আৰু তেওঁ মানে কনফিউজ হৈ গ'ল তো পইচাটো মানে বাকী মানে আৰু অহাকালি দিব কাষ্টমাৰো আহি আছে এজন দুজনকৈ ইয়াত সন্ধিয়াৰ সময় হৈছে কাষ্টমাৰ বেছিকৈ হয় আৰু ভিৰ লাগে আৰু এইপিনে তেওঁলোক দুজনে কিবা কিবি কথা পাতি আছে কথা পাতি হাঁহি আছে কি কথা পাতিছে ভগৱানে জানে আৰু এয়া এজনে হাতত লৈ আহিছে মটৰ খাই আছে তো এতিয়া কাষ্টমাৰ আহিছে আৰু লাহেকৈ ইয়াকো দিছে খাবলৈ ই এইপিনে কি কৰি আছে দেখিছেনে আৰু এয়া চাওক ৰাজাদাই লৈ আহিছে মিছল যিহেতু সন্ধিয়া সময় হৈছে মিছলত খাবলৈ মন গৈছে বোলে তো তেওঁ লৈ আহিছে জ্বলাকৈ আৰু এইপিনে ই কি কৰি আছে চাওক দেখিছেনে ই পাবজি মাৰি আছে যিহেতু কাষ্টমাৰ নাই পাবজি মাৰি আছে পূৰা মাৰি আছে আৰু আইফোনত আৰু তাৰ অলপমান পিছতে দোকানত লাগিলে ভিৰ তো মই মোবাইলটো কেমেৰাটো অন কৰি পেলাই এটা ছাইড ৰখাই দিলোঁ তো আমি গোটেইখিনিয়ে মানে কাষ্টমাৰ চাই আছোঁ আৰু কাক কি লাগে দি আছোঁ
আৰু এয়া দেখিব পাইছে এতিয়া সময় হৈছে 8:26 মানে আৰু আধা ঘণ্টা বাকী আছে বাবে দেখিছেনে চবৰে মানে এলাহ লাগি গৈছে আৰু যিহেতু 9টা বজালৈকে ডিউটি হয় দিনৰ 11টা বজাৰ পৰা 9টা বজালৈকে ন ধেমালি নহয়তো ন দেখিছেনে সকলোৰে এলাহ লাগি গৈছে চকুত মাথো টোপনি আৰু টোপনি আৰু আনফালে ই কি কৰি আছে দেখিছেনে ব্লেড নাই বাবে ই পেঞ্চিলৰ লগতে ই নখখিনি কাটি আছে মানে দেখিছেনে ইয়া বেচাৰা আৰু আনপানে এজনে লিখি আছে তো এতিয়া কাষ্টমাৰ আহি আছে আৰু লাহে লাহে এতিয়া বৰ্তমানটো কাষ্টমাৰ নাই বাৰু তো এয়া হলো মই যেহেতু মোৰ এলাহ লাগিছে চকুত টোপনি আহিছে বাৰু দেখিব পাইছেনে আৰু এইজনক চব টোপনিত পুৰা মানে লালকাল হৈ আছে দেখিছেনে চকু মুখ দেখিছে তাৰ আৰু এয়া এজন তো এতিয়া দেন কাষ্টমাৰ নাই আৰু যিহেতু 9টা বাজিব বুলি আৰু এইজন আংকলজন তেওঁৰো 9টা বাজিলে মানে সময় হৈছে আৰু যিহেতু তেওঁৰ ঘৰ অলপ আঁতৰত 2-3 কিলোমিটাৰমান হ'ব খোজকাঢ়ি অহা যোৱা হয় তেওঁ তো এতিয়া সময় হ'লে যাম আৰু আমি এতিয়া তো এয়া 9টা বাজিব হ'লে 10 মিনিট আছে তো গতিকে আমি এতিয়া সকলোৱে ৰেডি হৈছোঁ এইটো বেগ আৰু এইটো মোৰ হ'ল কেবুল তো এতিয়া মই লৈ ল'লোঁ বেগ আৰু কেবুল পিঠিত লৈ ল'লোঁ তো আমি এতিয়া সকলোৱে ওলাম আৰু এয়া ওলাইছোঁ এজন কাষ্টমাৰ আছে তেওঁক দি আছে মাল ফাৰ্ষ্টৰ বাবে তো এতিয়া আমি ওলালোঁ আৰু হৈ গ'ল এতিয়া আমি দোকান বন্ধ কৰিলোঁ লক লগাই দিলোঁ লাহেকৈ লক লগাই আছে দেখিছেনে লক লগাই হৈ গ'ল যিহেতু তো এতিয়া দাদাই ল'লে স্কুটিখন আৰু লগতে ময়ো উঠি দিম এতিয়া তো উঠি দিলোঁ মই আৰু আমি এতিয়া যাম ডাইৰেক্ট ৰুমলৈ আধা বাটতে দাদাক নমাই দিম তেওঁক য'ৰ পৰা উঠাইছিলোঁ তো গতিকে আমি এতিয়া গৈ আছোঁ ৰুমলৈ আৰু দেখিছেনে আমি এতিয়া গৈ আছোঁ গৈ আছোঁ আমি এতিয়া আহি পালোঁ এয়া দাদাজনক য'ত নমাই দিব লাগে তাত নমাই দিম এতিয়া তেওঁক মই ইয়াৰ পৰা উঠাইছিলোঁ তেওঁ মানে ইয়াতে আৰু ঘৰ ওচৰতে তো তেওঁক দিলোঁ তেওঁ বাই বাই দিলে ময়ো বাই বাই দিলোঁ তো এতিয়া মই এতিয়া যাম তেওঁ গৈ আছে এতিয়া মই অকলে আৰু ময়ো কৰিলোঁ ষ্টাৰ্ট এতিয়া মই গাড়ীখন এৰিম আৰু গৈ আছোঁ এতিয়া ময়ো যাম ৰুমলৈ গৈ আছোঁ এতিয়া মই অকলে যাম আৰু এইখিনি বাট পিঠিত বেগ লৈ পেলাই পইচা বেগটো ৰিক্সাও হৈ দিয়কচোন অকলে ৰাতি 9টা বজাত তো এতিয়া মই আহি আছোঁ ৰুমলৈ আৰু এয়া আহি পাই গ'লোঁ মই পেট্ৰল পাম্পত আহি লৈ গাড়ীখন কৰি ল'লোঁ অফ হেণ্ডেল লগাই ল'লোঁ লক আৰু পিছপিনৰ চিটটো খুলিলোঁ তাত আছে মোৰ চাৰ্জাৰ তো এইটো মই লৈ ল'লোঁ চাৰ্জাৰ পাত লৈ ল'লোঁ আৰু এইপিনে মই সোমাই আহিছোঁ পাকঘৰলৈ পাকঘৰ যিহেতু 2খন দৰজা আছে তো এখন দুৱাৰ অফ কৰি ল'লোঁ অফ কৰি লৈ পেলাই এইপিনে সোমাই আহিলোঁ পাকঘৰলৈ সোমাই আহি পেলাই মই পানী বটলটো মই ৰখাই দিলোঁ এইয়া দেখিছে পানী এক বটল লৈ আহিছোঁ আৰু এয়া হ'লোঁ মই হাত ভৰি ধুই পেলাই আহিছোঁ ভাত খাবলৈ যিহেতু বহুত ভোক লাগিছে বহুত আৰু এয়া হ'ল ভাত আৰু এইপিনে চাওক চব্জি বনাই ৰখাইছে কি চব্জি গম পোৱা নাই চব্জি আৰু এটা ল'লোঁ পিঁয়াজ তো পিঁয়াজটো মই এতিয়া পখলাই ল'লোঁ কাটি ল'লোঁ তো খাই দিলোঁ নিমখো লৈ লৈছোঁ এতিয়া মই ভাত খাম আৰু ভাত খাই হ'ল মোৰ ভাত খাই হোৱাৰ পিছত এয়া আহিলোঁ মই ৰুমলৈ বুলি গতিকে এতিয়া পাকঘৰটো লগাই ল'লোঁ লক দেখিছেনে লক লগাই লৈছোঁ লাহেকৈ লক লগাই আছোঁ গতিকে এতিয়া লক লগাই হৈ গ'ল মই আহিছোঁ ৰুমলৈ এতিয়াতো শুব লাগিব যিহেতু 10টা বাজিলেহি টাইম আৰু মই এতিয়া শুম যিহেতু টাইম 10টা হৈ গ'ল পাৰ আৰু ইয়াত মই এতিয়া ৰখাই দিলোঁ পেণ্টটো যিহেতু মই ৰাতিপুৱা আনিব যাম আৰু এইপিনে মই জোতাযোৰ উলিয়াই ৰখাম এতিয়া ৰাতিপুৱাৰ কাৰণে জোতাযোৰ উলিয়াই ৰখালোঁ তো গাইজ আজিলৈকে ইমানেই মই এতিয়া শুম আজিলৈকে ইমানেই আৰু লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈকে বাই বাই সকলোৱে ভালে থাকক গুড নাইট